আজি যোৰহাটত বতৰ চাওক পুৰা ডাৱৰীয়া ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে এইফালে মই ঠাণ্ডাও লাগিছে সেয়ে চুৱেটাৰ এটা পিন্ধি ল'লোঁ গুৱাহাটীত যিহেতু গৰম ইয়াতে আকৌ ঠাণ্ডাটো পেলাই দিলে আৰু মাজতে অলপ গৰম পৰিছিল বায়ে কৈছিল আৰু এইফালে আজি ঠাণ্ডা বতৰৰ কাৰণে আমাৰ ঘৰত আছে লোকেল চিকেন আৰু এইফালে মায়ে বনাই আছে মাগুৰ মাছৰ জোল আৰু মই বনাইছোঁ আজি লোকেল চিকেন ইফালে বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু এইজনী হ'লোঁ মই ঠাণ্ডাতে একদম মানে চুৱেটাৰ মই আনাই নাছিলোঁ তাৰ পৰা ঘৰত থকা আগৰ চুৱেটাৰে পিন্ধি ল'লোঁ আৰু এইফালে আজি আমাৰ খানা ৰেডি মাগুৰ মাছ এইফালে লোকেল চিকেন আৰু এইফালে বায়ে খাব লৈছে খানা কিন্তু ভাল হৈছিল বুলি কৈছে আৰু বাহঁতে যিহেতু মা বনাইছিলে মাগুৰ মাছৰ জোল আৰু এইফালে মই বনাইছিলোঁ লোকেল চিকেন আৰু এইফালে আমাৰ বতৰ দেখিছেই পুৰা ডাৱৰীয়া আৰু এয়াই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সৰুকৈ আপডেট এটা দিবলৈ চেষ্টা কৰিলোঁ